সহযোগীত যেহেতু ইন্ডিয়া আছে তা আপোনালোকৰ কেনেকুৱা ধৰণৰ স্থিতি হ'ব কেনেকুৱা সহায় দিব যিকোনো ৰাজনৈতিক দল যি ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানত বিশ্বাস কৰে তেওঁলোকে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ কাৰণে যদি কাম কৰে আমাৰ শুভেচ্ছা আছে আৰু আমি যিমান জলদি পৰা যায় এই সাম্প্ৰদায়িক ভাৰতীয় জনতা পাৰ্টিক শাসনৰ পৰা ক্ষমতাচ্যুত কৰাটোৱে আমাৰ লক্ষ্য ছাৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰী পত্নীগৰাকীৰ ভূমি ছাৰ সেই সন্দৰ্ভত কি ক'ব ছাৰ আমাৰ ইমান মহিলাৰ সমস্যা সেই মহিলাৰ সমস্যাটোৱে প্ৰধান সমস্যা আৰু অসমৰ যিবোৰ অসমীয়া যুৱক যুৱতীয়ে সৰু সুৰা ইণ্ডাষ্ট্ৰী কৰিছে তেওঁলোকে প্ৰথম ছাবচিডি পাব লাগে বুলি মোৰ ব্যক্তিগত মত চাহ বাগিচাৰ শ্ৰমিকৰ লগত কংগ্ৰেছৰ এটা বহুদিনীয়া সম্বন্ধ আছে দেশবংগৰ সম্বন্ধ কাৰণ স্বাধীনতাৰ আগতে এই কংগ্ৰেছৰ ভলণ্টিয়াৰসকলে কামাখ্যা ত্ৰিপাঠী বিজয় ভাগৱতী অমীয় কুমাৰ দাস এওঁলোকে বাগানে বাগানে গৈ শ্ৰমিকসকলক সংগঠিত কৰিছিলে আৰু এই চাহ মজদুৰ সংঘৰ জন্ম দিছিলে আৰু আমাৰ সম্বন্ধটো তেতিয়াৰ পৰাই আৰু আজিলৈকে চাহ মজদুৰৰ সামাজিক সুৰক্ষা আৰু কল্যাণৰ কাৰণে যিমান আইন হ'ল মানে মেটাৰনিটি বেনিফিট আইন বোনাছ আইন গ্ৰেচুইটি আইন প্ৰভিডেণ্ট ফাণ্ড আইন যিমান আইন হ'ল অকল একমাত্ৰ কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে এই নৰেন্দ্ৰ মোদী চৰকাৰৰ 9 বছৰত এটাও শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ আইন আজিলৈকে তেওঁলোকে কৰা নাই আঁচনি কৰে অলপ দিন দিয়ে আৰু বন্ধ কৰি দিয়ে আৰু সেইকাৰণে আমি চাহ বাগিচাৰ ৰাইজৰ মাজলৈ আহিছোঁ কাৰণ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মনৰ কথা কয় এতিয়া চাহ বাগিচাৰ ৰাইজৰ মনৰ কথা শুনিবলৈ তেওঁলোকৰ সময় নাই সেইকাৰণে আমি আহিছোঁ আৰু ৰাইজৰ যিবোৰ ওজৰ আপত্তি সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰাৰ আমি চেষ্টা এটা আমাৰ গণতান্ত্ৰিকভাৱে বিৰোধী দল হিচাপে আমাৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিম এটা উদাহৰণ আমি দিছোঁ এখন বাগিচালৈ আমি গৈছিলোঁ বাগিচাত গৈ মানুহক সুধিলোঁ যে আজিকালিতো সোনকালে বাগানৰ ভাষাতে ক'লোঁ যে জলদি তোদের ভাত তৰকাৰী হৈ যায় না কাৰণ গেছ মে বনাওলা উজ্জ্বলা আঁচনি দিছিলে তো ক'লে যে ছাৰ উজ্জ্বলা আঁচনি দিছিলে হয় সেই উজ্জ্বলা আঁচনি এতিয়া নজ্বলা আঁচনি হ'ল আমি 3000 টকা পাওঁ 12000 টকাত 1200 টকাত কেনেকৈ আমি চিলিণ্ডাৰ কিনিম এবাৰহে ফ্ৰী দিলে তাৰপিছততো 1200 টকাত কিনিব লাগে আৰু সেইটো এতিয়া টেবুলৰ নিচিনা কোনোবাই তাৰ ওপৰত চাউল থৈছে কোনোবাই চব্জি থয় এনেকুৱা এটা অৱস্থা হৈছে আৰু এই শ্ৰমিকসকলে যিবোৰ কথা ক'লে এতিয়া সদ্যহতে তেওঁলোকে কৰম পৰৱৰ কাৰণে ছুটি এটা দিব হাজিৰা হৈ ছুটি দিম বুলি ক'লে আকৌ তাত কণ্ডিশ্যন লগাই দিলে যে অহা দেওবাৰে কাম কৰিব লাগে এইটো কিবা হ'ল নেকি এইটো আভুৱা বৰা আৰু শ্ৰমিকক অপমানিত কৰা এটা কাম হৈছে আৰু শ্ৰমিকৰ যিটো জাতীয় উৎসৱ কৰম পৰৱ সেই কৰম পৰৱকো তেওঁলোকে সন্মান দিব